গুড মৰ্নিং সকলোকে আৰু লগতে মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত আৰু আজি ৰাতিপুৱাৰ ভিডিঅ'টো মই একেবাৰে পাকঘৰৰ পৰাই আৰম্ভণি কৰিছো কাৰণ মাইকী মানুহ এগৰাকী মানে বুঢ়ী এগৰাকীৰ ৰাতিপুৱা শুই উঠিয়ে প্ৰথম আৰম্ভণি পাকঘৰৰ পৰাই হয় আৰু ৰাতি শুৱাৰ আগে আগে সেই পাকঘৰটোতে কাম শেষ হয় हे তেনেকৈ মোৰো হে একে আৰু গুটে নাৰী জাতিটো এনেকুৱাই বুলি ক'ব লাগিব আৰু হে তাকে আমাৰ মানুহজনক খুৱাই বুৱাই ডিউটিলে পঠালো আৰু মোৰ ঘৰৰ কাম কেতিয়াও নুগুচিবই চাগে জীৱনত টিংখন ভালকে নবন্ধাৰ কাৰণে মানে গুটে পানী হুমাই মানে গাড়ীতে পানী পৰিছিলে হেতু কাৰণে আকৌ বনাবলৈ আহিলে লগতে হে লেটেৰাখিনি দেখিছে নহয় এইখিনি হৈছে টিঙৰ ওপৰত গুটে গছৰ পাত একদম জমা হৈ মেলি পুৰা বৰবাদ হৈ আছিল হেবিলাকে কাম ওলাইছে আৰু হে এফালে কামো কৰি আছে আৰু লগতে ময়ো কাম বন ঘৰৰ কৰি মিলি আজৰি হৈ চাহ কাপ লৈ পেলে বহিছো টিভিটোকে অকনমান খুলি লৈছো কিবা কিবি চাও বুলি আৰু হে টিভি চাই চাই চাহু অকনমান খাই ললো আজি আমাৰ ঘৰ কাৰণে বাহিৰত খাবলৈ যোৱা প্লেনিং বনি গল উলাই ললো এতিয়া ঐ স্কুটি স্কুটিত যাম নো স্কুটিত কেলে নহয় এত উঠা এই স্কুটিত উঠা এত উঠা গাড়ীত নাযায় স্কুটি চাবিহে আনিছো গাড়ী চাবি নাই নহয় চাবি নাই গাড়ী চাবি নাই স্কুটি স্কুটি স্কুটিত যাম কিনো ল'ৰাটো গাড়ী বলিয়া হ'ল স্কুটিত নুঠে হেটো নো বেটা এত স্কুটি 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 কেলে স্কুটি কেলে কেলে আজিকালি স্কুটিত নাযায় গাড়ীত যায় তাকো এক্সট্ৰাকে এখেতে পিছৰ সিটত বহি যায় আগফালেও নবহে যোৱা আগফালে বহিবা যোৱা আগফালে এই কেলে আগফালে পাপা ওচৰত বহিবা আকৌ কেলে ইয়াত বহিবা নেকি ইয়াত বহিব অলপ দেৰি পিছত সিট বেল্টডাল লগাই দে বুলি ক'ব গ্লাছ তো খুলিবও নিদিয়ে গ্লাছ বন্ধ কৰি যায় কেলে বন্ধ গ্লাছ বন্ধ কৰিব লাগিব তাৰপিছতে এচি চলাব লাগিব গ্লাছ খুলিও যাবলৈ নিদিয়ে যা 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 লৈ যা বহি থাকা কি হয় চিপ মনত আছে চিপ হয় বুলি কেনেকে মনত আছে পেলাই দিয়া সেইফালে পেলাই দিয়া খিৰিকীখন খুলি লোৱা সেইটো খুলি লোৱা ল'ৰাক যেন তেন ঠগি মগি আগফালে আনি লৈছো ডক্টৰ হেনো আমাৰ ডক্টৰ হয় নেকি বেজীটো দেখাই দিয়া বেজী কোনটো দেখাই দিয়া ওহো বেজী আমি এতিয়া পালোহি ডিমৌত এখন ৰেষ্টুৰেণ্ট চাইছিলো মানে খাবলৈ আহিম বুলি ইয়াৰ ৰাস্তা একদম ভয়ংকৰ হৈ আছে গোটেই সাগৰ নিচিনা হৈ আছে এখন গোটেই পানী আমি যাব লাগে ৰাস্তা সেই পাৰে আছে ৰেষ্টুৰেণ্টখন এইফালে গোটেই বাপৰে মাস্ক নুখোলা নেকি কেলে আমাৰ ছাৰে মাস্ক নুখোলাই হ'ল ডক্টৰ মাস্কখন খোলা কেলে নুখোলা এয়া আমি আহিলো ফুড ফেণ্টাসি এইফালে ভিউ লৈ এইফালে পাহাৰৰ ভিউ লগতে এইফালে সাগৰৰ ভিউ বেষ্ট ভিউ একদম এই
আমাৰ মছলা কোল্ড ড্ৰিংকস লগত ফ্ৰাই আৰু এফালে লগত দিছে চাটনি সস আমাৰ এখেতৰ পোলাও আৰু এফালে বাটাৰ চিকেন প্লেন পোলাও নে চিকেন আছে পোলাও চিকেন এফালে ৰুটি ঠিক আছে কি খাইছা কি খাইছা আকৌ रोटी पुलाव बटर मसाला কি হয় ও কিন্ডাৰ জয় কোনে ক'লে এইটো নামটো কিন্ডাৰ জয় বুলি কেনেকৈ গম পালা তুমি কেনেকৈ গম পালা হয় নেকি খাই বৈ ওলাই আহিলো আৰু এফালে মিঠা পান ললো ফুল মিঠা বুলি মানে বহুত বেছি অভাৰে ফুল দি দিলে এয়া মিঠা পান আৰু এতিয়া আমি আকৌ গৈ আছো আগবাঢ়ি পেলাই আৰু অকমান আগবাঢ়ি গৈ আছো এনেই ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ 1-1:30মান বজাৰ পাছত আহিছো ইয়াত খাওঁতে মেলোতে এতিয়া 4টামান বজিলে এতিয়া 4টা বজিলো যাওঁ নাযাওঁ গৈ পেলাই আকৌ আৰু অকমান আগবাঢ়ি গৈছো এতিয়া এনেই আৰু এক পাক মাৰি ফুৰি আহিম আৰু বেটা দোকানত সোমাই এনে বস্তুবোৰ নাজানে কথা নকয় কিন্ডাৰ জয় দেখি পেলাই পুৰা হাঁহি এইটো লাগে বুলি কৈছে কি হয় হাঁহি কি হয় বুলি সুধিছো কিন্ডাৰ জয় হেনো নামটোতো আমি শিকোৱাও নাই কোৱাও নাই তথাপিতো কিন্ডাৰ জয় এইফালে মিঠা পান ফুল মিঠা মানে এইখিনি বৰ সাংঘাতিক ফুল মিঠা এইখিনি বুঢ়ী মানুহৰ নিচিনা মুখত সেই তামোল নহয় বাৰু পাণ ভৰাই ল'লোঁ যিহে ডাঙৰ আছিলে পাণখন আৰু ৰাস্তাৰ কথা মানে এই ডিমৌডোখৰ কি কম একদম সাংঘাতিক আমি আজি এতিয়া মৰাণত 4 বছৰ হ'ব থকা 4 বছৰত শিৱসাগৰত আমি বহুতবাৰ অহা যোৱা কৰিলোঁ এই ডিমৌৰ ৰাস্তাটো যে বেয়াই দেখি দেখিলোঁ কিন্তু এইবাৰ কাম লাগি আছে বাৰু এইকেইদিনা কিন্তু মানে এই বাৰিষা কালত কাম লাগি থকাটোহে পছন্দ হ'ল কাৰণ গোটেই পানী জমা হৈ আছে আৰু আপোনালোকে এফালে দেখিছে গোটেই বালি মাটি মানে কি কম আৰু গোটেই বাৰিষা কালত এতিয়া একদম ধমধমাই যেতিয়া 4-5 দিনমান একেৰাহে বৰষুণ দিব লাগিলেতো গোটেই ৰাস্তা চাগে বুৰি যাব ঠিক নাই কাৰণ একদম ৰাস্তাটো অকণমান হৈ আছে সাইডে আৰু মাজত গোটেই সাগৰ একদম পানী মটৰ লৈ দেখিছিলে আপোনালোকে ভিডিঅ'টো আউঠুনি পুৰা মটৰ লৈ পেলাই পানী হেঁচি থকা আৰু এইটো সাইডেতো গোটেই বালি একদম ভাণ্ডাৰ কৰি থৈ দিছে এইবোৰ আসলে বাৰিষা আৰম্ভ হোৱাৰ আগে বনাই পেলালে ভাল লাগে আৰু কাৰণ বাৰিষা কালত মানুহবিলাকৰো অলপ কষ্ট হয়তো আৰু হে আমি এতিয়া আহি পালোহি শিৱসাগৰ তলাতল ঘৰৰ ওচৰত ৰাস্তাটো দেখিতো আপোনালোকে চিনি পাইছে এই স্টেন কিটা দাম হ'ব চাগে ন ফুলটো চব সাকিন এখন বাহা বস্তু কাঠা বস্তু আমাৰ একদম সাডেন প্লেন খাবলৈ ওলাই আহা এতিয়া তলাতল ঘৰ পালোহি হে গেলি টিকেট অনলাইন একদম মানুহ লাইন পাতি আছে অনলাইন কৰিবলৈ আৰু আমি এতিয়া সোমাই আহিলো তলাতল ঘৰৰ ভিতৰলে অকণমান চাই যাওঁ আৰু ন ফুল লগাইছে নতুনকে ফুল গছ লগাইছে এই তলাতল ঘৰ তুমি খোজকাঢ়ি যাবা খোজকাঢ়িবা খোজকাঢ়া অকণমান
তলাতল ঘৰলৈ আমি কেইবাবাৰো আহিছোঁ যদি এইটো সাইডে আমি আহা নাছিলো এবাৰো হেতু কাৰণে মানুহবিলাকক এফালে আহা যোৱা কৰি থকা যেহেতু দেখিছোঁ ভাবিলো আমিও এফালে এক পাক মাৰি দিও বুলি আৰু হাসা কথা ক'বলৈ গ'লে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ যিমানবাৰ আহিলো যিমান একেটা জায়গা চালেও মানে কিবা এটা হেপাহ নপলাই কিবা এটা নতুন নিচিনাই লাগে প্ৰত্যেকবাৰে যেন প্ৰথমবাৰ আহিছো তেনেকুৱা নিচিনাই ফিল হয় মই কিন্তু গৈ বহুতেই ভাল পাওঁ স্কুলৰ ফালৰ পৰা আগতে জিওৰিতে দুবাৰ মান এক্সকাৰশন গলো লগৰ বিলাকৰ লগত আৰু ঘৰৰ মানুহ বিলাকৰ লগতো সাকে দুবাৰ আহিলো তাৰ পাছত বিয়া হোৱাৰ পাছত যেতিয়া আমি মৰাণলৈ আহিলো মৰাণত অহাৰ পাছতটো কেবাৰ আহিছো আমাৰ হিচাপে নাই তথাপিতো কিবা এটা মানে আমনি নালাগে এই জায়গা কিডখৰ একে কিডখৰ জায়গায় মানে বাৰে বাৰে চাবলৈ আহো বাৰে বাৰে কিবা এটা নতুন নিচিনা লাগে কিবা নতুন জায়গা এডখৰ দেখিছো নতুন কিবা এটা দেখিলো তেনেকুৱা নিচিনাই লাগে বহুত ভাল লাগে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া এফালৰ মানুহখিনিতো বাৰু বহুত ভাগে মানে বহুত লোকে আহিছে চাইছে তাৰ বাহিৰে যদি কোনোবাই যদি মোৰ ভিডিও চাইছে আপোনালোকে সময় উলিয়াই কোনোবা এদিনাখন একদম আহিব শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ শিৱদৌল তলাতল ঘৰ এইবিলাক চাবলৈ আৰু এবাৰ যেতিয়া চাই যাব আপোনালোকৰ বহুত মনটো ভাল লাগিব আমাৰো হে তেনেকৈ আমি ইমান বাৰ যোৱাৰ পিছতো আমাৰ মনটো ভালে লাগি থাকে আমনিয়ে নালাগে বুলি ক'ব লাগিব एकदम भूलभुले हसेगे रबा रबा एकदम अंडरग्राउंड खुली रबा बंद हो गल ए नॉर्मल खिनिते आमी उलाब পৰা নাছিলো এৰকম তলত ইমানে ঘুইছো ৰাস্তা বিচাৰি পোৱা নাছিলো এইফালে জামা এইফালে কেলে আমাৰ এই বুঢ়াটো কেলে দাঙি এইফালে ক'ত যোৱা खुसकाई गई एकदम भागली गसी एकदम जत तत पिंग पांग पाक मारि फुइছো আৰু আমাৰ বেটা এটো কুছপাই নানামা হৈ থাকিলে লে কেনকা অন্ধকাৰ কিবা উমাই যাবলৈ ভয় লাগি দেই চলো চলো খোজ নাকা হে এফালে হে উঠনি যোৱা হেফালে ওলাব গলিব ন ए ने बाहु ने माउंग दे बहुत दूर होबो एफाले दि जे গৈছলংগে যে আকাশখনে বঢ়িয়া হৈছে বহুত মিস্টেৰিয়াস জায়গা বুলি কবলে হেতু দেখাত বহুত ডাঙৰ জায়গা নিচিনা লাগে পা হ'ব পাইম নিচিনা কিন্তু নোৱাৰি ভাচোন দেখাত বহুত ডখৰ নিচিনা লাগে ন এনেকুৱা লিছে মই খিন মই সোমাই যাব পাৰিম হসে এগো বেলেগ টাইপ হলো এখন জাদু কৰি দিছিনা চাবা এনেকে বইটো মই দাগে নুহুনা বাইও বা এই ডাঙৰ নিচিনা লাগে এই উছাৰিলে বন্ধ কৰি দিয়ে ইমান ধুনিয়া একদম ঘাঁহখিনি দেখি পেলাই মোৰ স্যান্ডেলজো খুলি পেলাই অকনমান খালি ভৰিয়ে খোজ কাঢ়িবলৈ মন গ'ল সেই কাৰণে অকনমান সময় মই ইয়াত খালি ভৰিয়ে দি খোজো কাঢ়ি ললো বহুত ভাল লাগিলে ছটামান বজাৰ ওচৰত বন্ধ কৰি দিয়ে চাগে পুৰা সিটি মাৰি আছে ইয়াত সিকিউৰিটি বিলাকে সেইকাৰণে ওলাই দিও আৰু এতিয়া দোকান দুখন মানত ঘুৰি চাম আৰু কিবা কিবি পছন্দ হলে লম কিবা কিবি মানে মাইকী মানুহৰ চকু যে বহুত লেতেৰা চকু বুলি ক'ব লাগিব গুট্টে কিখন দোকানৰ বস্তু বা ভাল লাগিছে বেতৰ বস্তুবিলাক বিচনী সজাই থোৱা বস্তু ইমানে বস্তু আছে নহয় কিবা এটা লম আৰু তাতে হয় নাই তুমি গেলে খোজ নাগাইলা ইমান ভাল লাগিছিল খালি ভয়ে খোজ কাঢ়ি আৰু এয়া তলাতল ঘৰৰ পৰিৱেশ গুটে মানুহবোৰ ঘৰা ঘৰি ওলাই গৈছে এতিয়া
কে কি আছে এটো এটো ফু বেলুন তো এয়া এখন ললো ওয়ালত হজুৱা এখন তাৰ পিছতে মোৰ ধূপ জ্বলোৱা এটা আমাৰ এই মিষ্টাৰে ভাঙি পেলালে সেইকাৰণে আকৌ ধূপ জ্বলোৱা এটো এটা লৈ ললো তাৰ পিছতে এটো এটা মোৰ কানপুলি সানপুলি থবলে বাকসটো ভাঙি থাকিলে এটো এটা সৰু হুৰা লৈ ললো আমাৰ এখেত একদম দোকানত নেথাকে কান্দি 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 এটো বিচাৰি পেলাই দোকানলৈ গৈ লৈছে ভাল লাগিছে এতিয়া এটো পায় ফুকি দেখাই দিয়া ইউ ইউ অকল এটা সেনেকে নকৰিবা আকৌ অকল এবাৰ কোৱা অকল এবাৰ এনেকে টোপ কৈ দিয়া হৈ যাব লোৱা ফুকাই দিয়া হেইয়া পইচা শান্তি নাই এটো লোৱা পা কি হইলে ভাঙি থাকিলে খুব ভাল হৈছে পালি সোমাই থাকিলে একদম ঘপককে প্লেনিং কৰিলো ঘপককে গলো খানা খাবলৈ বুলি ওলাই যোৱা তলাতল ঘৰো গৈ পেলাই এক পাক মাৰি থৈ আহিলোগে আৰু এতিয়া 7টা 7:30 মানে বজিবলৈ হৈ গল টাইম অকনমান সময় ৰেষ্ট লম তাৰ পিছত খানা বনাম আৰু অকনমানটো যেহেতু খুৱাব লাগিব কাপোৰ চাপোৰ হলাই মেলি লৈছো এতিয়া হে ওয়ালত লগোৱা হে সৰুকে ইনে এটা লৈ আহিছিলো এটোৱে এতিয়া চাও কোনডখত লগাব পাৰো কাৰণ আমাৰ আগফালৰ ৰুমটো মানে ইমানো খাস নহয় আৰু যে বহুত ধুনীয়া বস্তু সজাই থব পৰাগে লাহেকে বেটা অকনমান ডাঙৰ হোৱাৰ পিছতে কৰিম আৰু ঠিক ঠাক বিলাক ৰুম চুম কি হয় ৰো পেট কোনটো চাৰবা ওৰা চকু কোনটো চকু এইটো চকু আৰু কাণ এইটো কাণ নাক কোনটো নাক বাবা আৰু চুলি এইটো চুলি আৰু দাঁত কিটা কোন কিটা দাঁত এইটো দাঁত আৰু জিভা এইটো কত জিভা কত সেটাকে এতিয়া অকনমানটো কাপোৰ চাপোৰ হলাই ললো মোৰো এতিয়া এইবিলাক পিন্ধা কাপোৰ বিলাক মেচিনত ভৰাই দিব লাগিব কাইলৈ ধুম আৰু এইবিলাক আৰু আজি ভিডিঅটো ইয়াতে সামৰিলো আশা কৰো আপোনালোক সকলোৱে চাই ভাল পালে বুলি আৰু আপোনালোকে ইমান কম সময়ৰ ভিতৰতে বহুত মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব মই আসলতে ঘৰত বনাম বুলি ভাবো ভিডিঅ'বিলাক কিন্তু ঘৰত ইনে হদাই যিবিলাক খাও খোৱা বুৱা হেবিলাক ভিডিঅ' কৰিবলৈ বেয়া লাগে হেতু কাৰণে যেতিয়া মানে অকনমান লাগে হলে হোটেলত খাবলৈ যাও বা কিবা বজাৰ কৰিবলৈ যাও ঘৰৰ পৰা বাহিৰত ওলাই গলে ভিডিঅ'বিলাক মানে মোৰ বনোৱা হয় বিশেষকৈ আৰু তিনচুকীয়া ঘৰখনলৈ গলে বা দুলিয়াজান বা মাহেৰ ঘৰলৈ গলে মানে তেনেকে যোৱা ভিডিঅ'বিলাকে বনাই ভাল লাগে ঘৰত অকনমান ইনে টান লাগে আৰু ঘৰত থকা ইনে ভিডিঅ'বিলাক বনাবলৈ হেতু কাৰণে মোৰ ভিডিঅ'বোৰ বহুত দিনৰ পাছতহে আপোনালোকে পায় জানি ৰবা আৰু হেটাকে আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব নতুন সকলে সাবস্ক্ৰাইব কৰি দিব পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে লৈ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই কোৱা বাই see you good night sweet dream bye ইমান যে খুন্দা মাৰিলা